সো এতিয়া আহোঁ মুখত টাইম টেবুল মই দিনটো যেতিয়া এক্সাম প্ৰিপেৰেশ্যন কৰি আছিলোঁ মই দিনটো কেনেকৈ পাৰ কৰিছিলোঁ বা কি কাম কৰিছিলোঁ সেইখিনিৰ ওপৰত সো দিনটোৰ মেক্সিমাম টাইম মই কিবা এটা শিকাত গুৰুত্ব দিছিলোঁ ঠিক পঢ়া নহয় কিন্তু কিবা এটা যাতে মই দিনটোৰ প্ৰত্যেকটো সময়ত কিবা এটা শিকিব পাৰোঁ সেইটোৰ ওপৰত মই বিশেষকৈ গুৰুত্ব দিছিলোঁ বুক ষ্টাডি কৰা অভ্যাস এটা মই বনাব ট্ৰাই কৰি আছিলোঁ যিহেতু আগতে মোৰ বুক পঢ়াৰ ইমান অভ্যাস নাছিল সো যেতিয়াই ফ্ৰী থাকোঁ তেতিয়াই বুকখন পঢ়িব ট্ৰাই কৰিছিলোঁ যিমান পাৰোঁ বুকছ নিজৰ লগত ৰাখিছিলোঁ ট্ৰেভেলিং কৰোঁতে হওক বা ক'ৰবাত যাওঁতে হওক মই সদায় মোৰ লগত বুকছ ৰাখিছিলোঁ ইভেন মই যেতিয়া শ্বিলং গৈছিলোঁ ফুৰিবৰ বাবে মই তেতিয়াও মোৰ লগত মই আছাম ইয়াৰ বুকছখন লৈ গৈছিলোঁ যাতে মই যদি মই ফ্ৰী থাকোঁ মই তেতিয়া পঢ়িব পাৰোঁ এটলিষ্ট এনেই থকাত থাকি যাতে মই এটা ইনফৰ্মেশ্যন পাওঁ চ' মই তাৰ বাবে যথেষ্ট ট্ৰাই কৰিছিলোঁ যে 1-2 মাৰ্কৰ এক্সামত যিহেতু বহুত ইম্পৰ্টেণ্ট সেইবাবে মই ইটছ এণ্ড এভৰি মাৰ্কছৰ কাৰণে চেষ্টা কৰি আছিলোঁ যাতে চ' এছ আই এক্সাম প্ৰিপেৰেশ্যন কৰি থকা সময়ছোৱাত মোৰ দিনটোৰ ষ্টাৰ্ট হৈছিল মৰ্ণিঙত 4:30-5টা বজাৰ ভিতৰত মই উঠিছিলোঁ তো উঠি পিনি প্ৰথম মই বিচনা ঠিক কৰি পিনি এক্সাৰচাইজ অলপ কৰিছিলোঁ যিহেতু মই ৰানিং কৰিব তাত এনেকৈ গুৱাহাটীত থাকোঁতে সুবিধা পোৱা নাছিলোঁ চ' মই অলপ এক্সাৰচাইজ কৰিছিলোঁ স্কিপিং ৰ'প থাকে মই সেইডাল ইউজ কৰিছিলোঁ অলপ যাতে মই এক্টিভ থাকোঁ মানুহটো তাৰপিছত আহি পিনি ব্ৰেকফাষ্ট কৰি পিনি প্ৰায় এঘণ্টামান সময় মই আগদিনাখনি পঢ়াখিনি মই ৰিভিজন কৰিছিলোঁ কি পঢ়িছিলোঁ তাৰ ওপৰত এনেই চকু ফুৰাই চাইছিলোঁ বহীত লিখাখিনি মই এনেই চাইছিলোঁ যিহেতু মোৰ মৰ্ণিঙত 7:30ৰ পৰা ক্লাছ থাকে আৰু ক্লাছ মোৰ ৰুমৰ পৰা প্ৰায় 3 কিলোমিটাৰমান ডিষ্টেঞ্চত আছে চ' যাওঁতে অলপ সময় লাগে বাবে মই অলপ সোনকালে ওলাব লাগিছিল চ' মই 7টামান বজাত ওলাই দিছিলোঁ ক্লাছলৈ আৰু ক্লাছলৈ গৈ থাকোঁতে মই সদায় যোনখিনি জেনেৰেল নলেজৰ MCQ থাকে মই সেইখিনি সদায় হেডফোন লগাই শুনিব ট্ৰাই কৰিছিলোঁ আৰু যাওঁতে গোটেই ৰাস্তাটো মই তেনেকৈ শুনি গৈছিলোঁ প্ৰায় যাওঁতে আধা ঘণ্টা সময় লাগিছিল আহোঁতে আধা ঘণ্টা সময় লাগিছিল চ' সেইখিনি টাইম মই সেনেকৈ হেডফোন লগাই পিনি MCQখিনি শুনি আহি আছিলোঁ চ' সেইখিনিও মোক যথেষ্ট হেল্প কৰিছিল আমাৰ ক্লাছ প্ৰায় 4 ঘণ্টামান ক্লাছ হৈছিল একচুৱেলি 2 ঘণ্টা ক্লাছ হয় কিন্তু আমাৰ বেচটোক 2 ঘণ্টাকৈ দুটা ক্লাছ কৰিছিল চ' 4 ঘণ্টা ক্লাছ হৈছিল চ' ক্লাছ কৰি আহি পিনি মই প্ৰায় 1টামান বজাত ৰুম পাওঁহি চ' ৰুম পাই মই গা পা ধুই ভাত চাত খাই পিনি আজৰি হৈ লওঁ আৰু চ' ভাত চাত খাই আজৰি হৈ মই 3টামান বজাৰ পৰা পঢ়িব ষ্টাৰ্ট কৰিছিলোঁ 3টা বজাৰ পৰা প্ৰায় 9-10টা বজালৈকে পঢ়িব ট্ৰাই কৰিছিলোঁ আৰু এই গোটেই সময়ছোৱাত মই 3টা স্লটত ভাগ কৰিছিলোঁ 2 আৱাৰ্ছকৈ চ' প্ৰথম 2 আৱাৰ্ছত ধৰক মই মেথছ পঢ়িলোঁ সদায় মই মেথছৰ পৰাই ষ্টাৰ্ট কৰোঁ মেথছ পঢ়া মই বেলেগ কিবা এটা চালোঁ তাৰ পাছৰ 2 ঘণ্টাটো মই বেলেগ কিবা চালোঁ আৰু যদি কেতিয়াবা থাকে বা ষ্টেটিক জিকে কিবা দীঘলীয়া টপিক থাকে তেন্তে মই সেইখিনিৰ বাবে তো সেইখিনি মই একেদিনাই কমপ্লিট কৰিবৰ বাবে প্ৰথম মেথছ কৰাৰ পিছত সেই ষ্টেটিক জিকে টপিকটো মই পঢ়ি পিনি সেই টপিকটো একেদিনাই শেষ কৰিব ট্ৰাই কৰিছিলোঁ চ' শেষ কৰিবৰ বাবে কেতিয়াবা যদি দেৰি হয় মই দেৰিলৈকে পঢ়িছিলোঁ কিন্তু মই মেক্সিমাম টাইম ট্ৰাই কৰিছিলোঁ যাতে মই 11টা বজাৰ আগত শুই যাওঁ চ' মই ভাত চাত খাই 11টা বজাত শুই যাওঁ আকৌ নেক্সট ডে আকৌ সেই চেম টাইমত উঠিব ট্ৰাই কৰোঁ এলাৰ্ম লগাই থওঁ 4:30-5টা বজাত উঠি পিনি আকৌ চেম ৰুটিন মই আকৌ নেক্সট ডে ৰিপিট কৰিব ট্ৰাই কৰিছিলোঁ আৰু যিহেতু মোৰ অলৰেডি আগেই শ্বেডিউল বনোৱা থাকে আৰু চিলেবাছ বনোৱাই থাকে মই কি কৰিম কি নকৰোঁ চ' দিনটো শুই উঠিয়ে মই শ্বেডিউলখন বনাই লওঁ বনোৱাৰ পিছতে মই এই সকলোখিনি কাম কৰি থাকোঁ আৰু যিহেতু মোৰ চিলেবাছ আছিল মই কি পঢ়িম চ' চিলেবাছৰ টপিকসমূহ এটা এটাকৈ মই পঢ়ি গৈছিলোঁ আৰু মোৰ চ' সকলোখিনি ঠিক টাইমমতে মোৰ কমপ্লিট হৈ গৈছিল পঢ়া চ' আপোনালোকেও এনেকৈ টাইম টেবুল মেইনটেইন কৰিব পাৰে আৰু চিলেবাছখন লিখি ৰাখিব পাৰে চ' এইখিনি আপোনালোকক যথেষ্ট সহায় কৰিব আপোনালোকৰ টাইম ৱেষ্টো নহ'ব তেনেকৈ তো এক্সামটোৰ বাবে আপোনালোকে কি পঢ়িব লাগে আৰু কিমান টাইমত আপোনালোকে শেষ কৰিব লাগিব চ' আপোনালোকৰ আগৰ পৰা সেইখিনি গম পাই থাকিব চ' আপোনালোকক যথেষ্ট হেল্প হ'ব চ' আপোনালোকে আৰু এই গোটেই সময়ছোৱাত মই ছ'চিয়েল মিডিয়া ফেচবুক হোৱাটছএপ আৰু ইনষ্টা এইবোৰৰ পৰা মই প্ৰায় আঁতৰিয়ে থাকিছিলোঁ হোৱাটছএপটো মই ছেটাৰডে ছানডে খুলিছিলোঁ যিহেতু আমাৰ ছেটাৰডে ছানডে অনলাইন ক্লাছ হৈছিল চ' সেইবাবে মই ছেটাৰডে ছানডে হোৱাটছএপটো খুলিছিলোঁ বাকী কেইটা দিনত মই হোৱাটছএপটো বন্ধ ৰাখিছিলোঁ আৰু ফেচবুক আৰু ইনষ্টাগ্ৰাম মই সেইটো টাইমত টোটেলি ইউজ কৰা নাছিলোঁ তাৰ আগত মই বহুত ইউজ কৰিছিলোঁ ফেচবুক হওক হোৱাটছএপ হওক এইবোৰ মই বহুত ইউজ কৰিছিলোঁ এটা ইউটিউবতো নতুনকৈ একাউণ্ট খুলি লৈছিলোঁ যাতে মই আগৰ ছাবস্ক্ৰাইব কৰা যোনবোৰ নটিফিকেশ্যন আহি থাকে সেইখিনিয়ে যাতে মোক ডিষ্ট্ৰেক্ট কৰিব নোৱাৰে মই পঢ়াৰ বাবে এটা নতুনকৈ একাউণ্ট খুলি লৈছিলোঁ একাউণ্টৰ পৰাই মই সকলো পঢ়াৰ চিডিঅ'বোৰ চাবলৈ ইউজ কৰিছিলোঁ ছ'চিয়েল মিডিয়াৰ পৰা যেতিয়া এটা নটিফিকেশ্যন আহে তো সেইটোত চাব যাওঁতে বহুত টাইম গুচি যায় চ' মই সেইখিনিৰ পৰা যাতে বাচিব পাৰোঁ যিহেতু টাইম যথেষ্ট কম আছিল চ' সেইবাবে মই ছ'চিয়েল মিডিয়াৰ পৰা টোটেলি আঁতৰত আছিলোঁ যিহেতু পঢ়িব যথেষ্টখিনি থাকে চ' সেইবাবে আপোনালোকে যদি পাৰে ছ'চিয়েল মিডিয়াটো অলপ এৰাই চলিব ট্ৰাই কৰক বা লিমিটেড ইউজ কৰক যদিহে আপোনালোকে কিবা বৰিং ফিল কৰে তেন্তে নিজৰ ফ্ৰেণ্ডছৰ লগত যিয়ে নেকি এক্সাম প্ৰিপেৰেশ্যন কৰি আছে সিহঁতৰ লগত যিকোনো এটা টপিক ডিছকাছ কৰিব পাৰে ময়ো মোৰ ফ্ৰেণ্ডখিনিৰ লগত তেনেকৈ টপিক ডিছকাছ কৰা হৈছিল আমাৰ ফ্ৰেণ্ড চাৰ্কলটোৰ মাজত সদায় প্ৰায় টপিকসমূহ ডিছকাছ কৰা হয় MCQ কুৱেশ্যনসমূহ সোধা হয় চ' এনেকৈ আমাৰো যথেষ্ট হেল্প হৈছিল সেইটোৰ লগত এনেকৈ কুৱেশ্যন সোধোতে আমাৰ ৰিভিজনো হৈ গৈছিল আৰু যদি কিবা নাজানো তেন্তে সেইটোৰ ওপৰত বুজাব ট্ৰাই কৰিছিলোঁ আৰু মাজে মাজে আমি কুইজ খেলিছিলোঁ আৰু কুইজৰ টপিকসমূহৰ ওপৰত ডিছকাছ কৰিছিলোঁ যদি কাৰেণ্ট কিবা ইম্পৰ্টেণ্ট ইভেণ্ট হৈ আছে তেন্তে সেই ইভেণ্টটোৰ ওপৰত আমি ডিছকাছ কৰিছিলোঁ চ' এনেকৈ আমাৰ যথেষ্ট হেল্প হৈছিল ঠিক পঢ়া বুলি নহয় টাইম পাছো হৈ গৈছিল আমাৰ আৰু
বৰিঙো লগা নাছিল আৰু ফ্ৰেণ্ডছৰ লগত কথা বতৰা হৈ গৈছিল। চ' যদিও আপোনালোকৰো কেতিয়াবা ব'ৰ লাগে তেন্তে আপোনালোকেও এইটো ট্ৰাই কৰি চাব পাৰে, নিজৰ ফ্ৰেণ্ডছৰ লগত এইবোৰ ডিছকাছ কৰিব পাৰে। যিহেতু আমাৰো কেতিয়াবা অশান্তি লাগে, ষ্ট্ৰেছ হৈ যায় ইমানখিনি দিনটো পঢ়ি থকা। চ' আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে, আপোনালোকৰো মাইণ্ডটোও ফ্ৰেছ হ'ব আৰু আপোনালোকৰ কিবা এটা পঢ়াও হ'ব। বহুতে মোক এইটোও সুধি আছিল যে গোটেই সময়ছোৱাত মই কেনেকৈ মটিভেটেড আছিলোঁ, কেনেকৈ ইমান ধৈৰ্য ধৰি পিনি 6 ঘণ্টা 7 ঘণ্টাৰ পৰা 8-9 ঘণ্টালৈকে মই পঢ়িব পাৰিছিলোঁ। তো সঁচা কথা ক'বলৈ গ'লে এই গোটেই সময়ছোৱাত মই যথেষ্ট এনজয় কৰি পঢ়িছিলোঁ। এক্সামৰ প্ৰেছাৰ মই একদম লোৱা নাছিলোঁ। চ' মই যিমান পাৰোঁ সদায় শিকিব ট্ৰাই কৰিছিলোঁ। চ' সদায় মই এইটোৱে ভাবিছিলোঁ যে দিনটোত যদি মই 3-4টা নতুন কথাও শিকিব পাৰোঁ, চ' মোৰ সেই দিনটো ৱেষ্ট নাযায়। চ' মই সেনেকৈ পঢ়িব ট্ৰাই কৰিছিলোঁ। তো আগৰ কথা ভাবি মই পিনি কেতিয়াও প্ৰেছাৰ লোৱা নাছিলোঁ। মই প্ৰেজেণ্ট টাইমটোত যোনখিনি শিকিব পাৰোঁ সদায় সেইখিনিৰ ওপৰত গুৰুত্ব দিছিলোঁ। চ' আপোনালোকেও আগৰ যদি ৰিজাল্টৰ কথা ভাবে, আপোনালোকে যদি আহিবলগীয়া দিনটোৰ কষ্টৰখিনি কথা ভাবে যে মই কাইলৈ ইমানখিনি কষ্ট কৰিব লাগিব, পৰহিলৈও পঢ়িব লাগিব। চ' যদি আপোনালোকে ইমানখিনি ভাবিব যে তেন্তে আপোনালোকৰো ষ্ট্ৰেছ হোৱাটো স্বাভাৱিক, আপোনালোক ডিপ্ৰেশ্যনত যাবগৈ। কিন্তু আপোনালোকে যদি এই প্ৰেজেণ্ট টাইমখিনি যদি কিবা এটা শিকিব ট্ৰাই কৰে, পাছৰ সময়খিনিৰ কথা নাভাবে, তেন্তে মই ভাবোঁ আপোনালোকৰ যথেষ্টখিনি হেল্প হ'ব। কাৰণ হ'লেও কেতিয়াবা ষ্ট্ৰেছ বা ডিপ্ৰেশ্যন হোৱাটো স্বাভাৱিক, যিহেতু দিনটো, সপ্তাহটো, মাহটো এনেকৈ যদি ৰেগুলাৰ পঢ়ি থাকে, এদিন নহয় এদিন আপোনাৰ ষ্ট্ৰেছ বা ডিপ্ৰেশ্যন হ'বই। মোৰো হৈছিল কেতিয়াবা। মই সেইবাবে সদায় মোৰ পঢ়া টেবুলৰ আগত এটা বা দুটা মটিভেশ্যনেল লাইন লিখি পিনি মই সদায় ৰাখিছিলোঁ, যাতে সেইকেইটাই মোক সদায় মটিভেট কৰে, যাতে মই মোৰ সদায় এইমটো যাতে মোৰ মনত থাকে। মই তেনেকৈ ৰিলেট কৰি পিনি সদায় মোক এটা বা দুটা লাইন লিখি ৰাখিছিলোঁ। মোৰ নিজৰ যোনটো সপোন আছিল, মই কিহৰ কাৰণে পঢ়িছিলোঁ বা কিহৰ কাৰণে মই এক্সাম প্ৰিপেৰেশ্যন কৰি আছিলোঁ, মোৰ ভাগৰ মই জব পোৱাৰ পিছত কি কি কৰিম ভাবিছোঁ বা কি কি এইম আছে, সেইখিনি যাতে মই কেতিয়াও পাহৰি নাযাওঁ, মই সেইখিনি সদায় মনত ৰাখিব ট্ৰাই কৰিছিলোঁ। সেইখিনিৰ ওপৰত ফ'কাছ কৰিয়ে মই সদায় নিজকে এনাৰ্জেটিক ৰাখিছিলোঁ। নিজকে নিজেই সদায় এইটো কৈছিলোঁ যে আৰু বেছি দিন নাই, আৰু 2 দিনমান মই পঢ়িলেই মোৰ ছাকচেছ হ'ব পাৰিম। মাত্ৰ এইটো টাইম মই পঢ়িব লাগে, এইটো টাইমৰ পিছত পাছৰ সময়খিনি মোৰ আৰাম নিজকে এইটো বুজাইছিলোঁ যে মই মাত্ৰ এতিয়া কষ্ট কৰিব লাগে, পাছৰ সময়খিনি মোৰ ভাল হ'ব। সেইটো ভাবি পিনি মই সদায় পঢ়াত গুৰুত্ব দি আছিলোঁ, আৰু টাইম যিমান পাৰোঁ টাইম সিমান দিব ট্ৰাই কৰি আছিলোঁ নিজৰ ওপৰত। চ' নিজকে সদায় কালিতকৈ আজি ভাল কৰাত গুৰুত্ব দি আছিলোঁ। যদি কালি কিবা ভুল কৰিছিলোঁ, সেই ভুলখিনি সদায় মই শুধৰাব ট্ৰাই কৰিছিলোঁ। নিজৰ চেল্ফ এনালাইচিছ কৰিছিলোঁ, মই কি ভুল কৰি আছোঁ, কালি মই কি ভুল কৰিছিলোঁ। যিহেতু মই সদায় ডেইলি ৰুটিন মেইনটেইন কৰিছিলোঁ, চ' মই যদি কালি কিবা এটা ভুল কৰিছোঁ, চ' সেইটো ভুল মই যাতে আজি নকৰোঁ, মই তাৰ ওপৰত বহুত গুৰুত্ব দিছিলোঁ। ভুলখিনিৰ পৰা মই সদায় শিকিব ট্ৰাই কৰিছিলোঁ। যদি আপোনালোকেও নিজৰ ভুলখিনিৰ পৰা শিকে আৰু আগত কৰা ভুলবোৰ যদি শুধৰাই যাব পাৰে, তেন্তে এদিন নহয় এদিন আপোনালোকৰ এটা বেষ্ট ভাৰ্জন ওলাই আহিব, আৰু সেই বেষ্ট ভাৰ্জনটো যেতিয়া ওলাব, তেতিয়া আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। চ' আপোনালোকে সদায় নিজৰ ভুলবোৰ শুধৰাব চেষ্টা কৰক। আনৰ লগত কম্পিটিশ্যন কৰাত থাকি নিজৰ লগত কম্পিটিশ্যন কৰক, নিজৰ ভুলবোৰ শুধৰাব ট্ৰাই কৰক। কালিতকৈ আজি নিজক আপগ্ৰেড কৰিব ট্ৰাই কৰক। চ' মই সেইটোৱে কৰিব ট্ৰাই কৰিছিলোঁ, আৰু এতিয়াও কৰোঁ, যাতে কালি কৰা ভুলবোৰ আজি পুনৰাবৃত্তি নকৰোঁ, তাৰ ওপৰত মই বহুত গুৰুত্ব দিওঁ। বেলেগতকৈ মই বহুত জানো বা বেলেগতকৈ মই কম জানো, এই দুইটা চিন্তাই বেয়া। চ' সদায় যদি কোনোবাই কিবা এটা পৰা দেখিছে, তেন্তে এইটো বিশ্বাস ৰাখক যে সেইটো আপুনিও পাৰিব। যদি আন কোনোবাই কৰিব পাৰিছে, সেইটো আপুনিও কৰিব পাৰিব। চ' ময়ো সেইটোৱে কৰিছিলোঁ, যেতিয়া ক্লাছত লগৰবোৰে কিবা এটা কৰিব পাৰে, চ' সেই বস্তুটোৰ ওপৰত মই নিজকে টাইম দিছিলোঁ যে এইটো মই কৰিব পাৰিমেই, কাৰণ বেলেগে যদি কৰিব পাৰিছে মোৰ বিশ্বাস আছিল ময়ো এইটো পাৰিম। চ' সদায় নিজক টাইম দিছিলোঁ, সেই বস্তুটোৰ ওপৰত যিমান টাইম লাগে দিব ট্ৰাই কৰিছিলোঁ। সদায় পজিটিভ আছিলোঁ যে মই পাৰিম, নিজৰ ওপৰত কনফিডেঞ্চ আছিলে। চ' সেনেকৈ পাৰিছিলোঁ। ঠিক তেনেদৰে নতুন কথাবোৰ শিকিব বেলেগৰ পৰাও শিকিছিলোঁ। চ' নিজৰ ফ্ৰেণ্ডছসমূহৰ পৰা, টিচাৰসমূহৰ পৰা, চবৰ পৰাই মটিভেশ্যন পাইছিলোঁ। সদায় পজিটিভ থাকিব ট্ৰাই কৰিছিলোঁ। এক্সামবোৰ দিয়াৰ পাছত পাছ নকৰিলেও সদায় পজিটিভলি লৈছিলোঁ, ভাবিছিলোঁ যি হৈছে ভালৰ কাৰণে হৈছে। সদায় নিজৰ ছিটুৱেশ্যনটোৰ পৰা শিকিব ট্ৰাই কৰিছিলোঁ, নিজক ইম্প্ৰুভ কৰিব ট্ৰাই কৰিছিলোঁ, আৰু যিমান পাৰোঁ নিজৰ ড্ৰিমটো ফিল কৰিব ট্ৰাই কৰিছিলোঁ, যাতে নিগেটিভ থিংকিংবোৰ মনলৈ নাহে। আপোনালোকেও এইকেইটা বস্তু কৰি চাব পাৰে, আপোনালোক সদায় মটিভেটেড থাকিব আৰু সদায় পজিটিভ এনাৰ্জি ফিল কৰিব। চ' মই এনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ। চ' আপোনালোকক আজি এই ভিডিঅ'টোত জনাই দিলোঁ যে মই কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ, কেনেকৈ মটিভেটেড আছিলোঁ। চ' আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এইকেইটা, বা আপোনালোকৰ নিজৰ মেথডত আপোনালোকে পঢ়িব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। চ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল, মটিভেটেড হ'ল, আপোনালোকেও কিবা এটা কৰিবৰ বাবে সাহস পালে। চ' আজিলৈ ভিডিঅ'টো ইমানেই ৰাখিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। চ' আৰু নতুন ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে, তেন্তে মোক কমেণ্ট ছেকশ্যনত জনাই দিব। মই আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিব যিমান পাৰোঁ ট্ৰাই কৰিম। ধন্যবাদ।